হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে নমস্কাৰ, আদাব আৰু আসসালামু আলাইকুম। জ্ঞানকক ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক স্বাগতম জনালোঁ। এইবেলি আপোনালোকৰ ওচৰত লৈ আহিলোঁ বিচিত্ৰ কুইজৰ 10টা প্ৰশ্ন আৰু তাৰ উত্তৰ। প্ৰতিটো প্ৰশ্নৰ 4টা অপশ্যন থাকিব। শুদ্ধ উত্তৰটো জনা থাকিলে কমেণ্ট কৰি নিশ্চয় জনাব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। প্ৰথম প্ৰশ্ন, অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰীগৰাকীৰ নাম কি আছিল? অপশ্যনকেইটা হ'ল এ কল্পনা পাটোৱাৰী, বি আইমি বৰুৱা, চি নিশিতা গোস্বামী আৰু ডি আইদেউ সন্দিকৈ। শুদ্ধ উত্তৰটো হ'ল আইদেউ সন্দিকৈ। দ্বিতীয় প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ ৰাছিয়াৰ জনসংখ্যা কিমান? অপশ্যন এ 15.25 কোটি, অপশ্যন বি 14.45 কোটি, অপশ্যন চি 20.28 কোটি আৰু অপশ্যন ডি 16.20 কোটি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 14.45 কোটি। তৃতীয় প্ৰশ্ন, অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয়? এ 1928 চন, বি 1901 চন, চি 1823 চন আৰু ডি 1825 চন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1823 চন। চতুৰ্থ প্ৰশ্ন, আহোম ৰজা চুডাংফাৰ ৰাজত্বকাল কিমান আছিল? এ 1407 চনৰ পৰা 1422, বি 1397 চনৰ পৰা 1407, চি 1422 চনৰ পৰা 1439 আৰু ডি 1439 পৰা 1488। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1397 পৰা 1407। আৰু আজিৰ পঞ্চম প্ৰশ্ন, আলুৰ বৈজ্ঞানিক নাম কি? অপশ্যনকেইটা হ'ল এ চলানাম টিউবাৰছাম, বি মেঞ্জিভেৰা ইণ্ডিকা আৰু চি কেৰিকা পাপ্পা আৰু অপশ্যন ডি মেন্থা আৰবিনিছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চলানাম টিউবাৰছাম। আজিৰ ষষ্ঠ প্ৰশ্ন, বলিউডৰ প্ৰথম বোলছবিৰ নাম কি? এ আলম আৰা, বি গাদাৰ, অপশ্যন চি ৰাজা হৰিশ্চন্দ্ৰ আৰু অপশ্যন ডি জব জব ফুল দিলে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাজা হৰিশ্চন্দ্ৰ। আজিৰ সপ্তম প্ৰশ্ন, ষ্টেট বেংক অফ ইণ্ডিয়াৰ CEO গৰাকীৰ নাম কি? অপশ্যনকেইটা হ'ল এ পূৰ্ণিমা দাস, বি YB ৰেড্ডি, চি BK জালান আৰু অপশ্যন ডি অৰুন্ধতী ভট্টাচাৰ্য। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অৰুন্ধতী ভট্টাচাৰ্য। আজিৰ অষ্টম প্ৰশ্ন, কলম্বাছৰ জন্ম কিমান চনত হৈছিল? অপশ্যনকেইটা হ'ল এ 1455, অপশ্যন বি 1451, অপশ্যন চি 1460 আৰু অপশ্যন ডি 1447। উত্তৰটো হ'ল অপশ্যন বি 1451 চন। আজি নৱম প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ গৰাকীৰ নাম কি? এ ৰঘুৰাম ৰাজন, বি উৰ্জিত পেটেল, চি বিমল জালান আৰু ডি শক্তিকান্ত দাস। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি শক্তিকান্ত দাস। আৰু আজিৰ অন্তিম প্ৰশ্ন, কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত প্ৰথম ভাৰতীয় ব্যক্তিৰ বয়স কিমান আছিল?
অপশ্যন এ ৭৬ বছৰ, অপশ্যন বি ৭১ বছৰ, অপশ্যন চি ৫৮ বছৰ আৰু অপশ্যন ডি ৮০ বছৰ। উত্তৰটো হ'ল অপশ্যন এ ৭৬ বছৰ।